দিলে হাইদৰ হুছেইন মোৰ নাম। কিন্তু নাফিছ চাৰিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি গোটেই নাফিছ চাৰিআলি অঞ্চলটোতেই মোক সকলোৱে হোৱাইট ছাৰ বুলি জানে। সেই পৰিচয়টো দিলে বোধকৰোঁ ছাত্ৰ ছাত্ৰীসকলৰো বহুত উপকাৰ হ'ব। আৰু মই আজি বৰ গৌৰৱ অনুভৱ কৰিছোঁ এই বিদ্যালয়লৈ আহি, অৰ্থাৎ মোৰ বিদ্যালয়খনলৈ আহি মোৰ এজন ছাত্ৰই আজি মোক যিখিনি সন্মান দিলে মই মোৰ জীৱনত আৰু কোনোদিন পাহৰিব নোৱাৰিম। প্ৰদীপ বৰুৱা আৰু দ্ৰোণ বৰুৱা দুইজনে আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰ আছিল। মই শিক্ষকতা কৰি থকা দিনৰ পৰাই তেওঁবিলাকক মই পাঠদান কৰিছিলোঁ। বৰ নম্ৰ আৰু ভদ্ৰ আছিলে। শিক্ষকৰ প্ৰতি শ্ৰদ্ধা ভক্তি যিমানখিনি থাকিব লাগে হয়তো তাতকৈ বেছি তেওঁবিলাকৰ আছিল বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে তেওঁবিলাকৰ এই আদৰ্শ এই বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে গ্ৰহণ কৰে তাৰ কাৰণে মই অনুৰোধ জনালোঁ প্ৰত্যেকলৈকে। আমি যিহেতু এটা মহৎ উদ্দেশ্য লৈ বিদ্যালয়লৈ আহিছোঁ, ইতিমধ্যে আমাৰ বন্ধুবৰ ছবিৰ ৰহমানে কৈছে কথাখিনি, গতিকে তোমালোকে আমাক যদি সহযোগ কৰা তোমালোকৰ ভৱিষ্যত নিশ্চয় উন্নত হ'ব। এইখিনিকে কৈ ময়ো মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ।